নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ব্লগত। আচলতে ইউটিউবত বহু দিনৰ পৰাই ব্লগ দিম ভাবি আছিলোঁ। অকণমান সৰুকৈ লৈছোঁ দেই, বহি লওঁ, থিয় হৈ নলওঁ। আচলতে বহু দিনৰ পৰাই ব্লগ দিম ভাবি আছিলোঁ ইউটিউবত, কিন্তু কি হ'ল সময়ৰ নাটনি মানে ৰাতিপুৱা ল'ৰাক স্কুললৈ পঠিওৱা, মানুহজনক পঠিওৱা, তাৰ পৰা ফটো দিয়া, ভিডিঅ' বনোৱা, কিবা কৰা। যিহেতু মোৰ কমেডি চেনেল এটাও আছে ফেচবুকত, সেইটোৰ কাৰণে কাম কৰা, 2-3টা ভিডিঅ' দিব লাগে, সেইকেইটাৰ ভিডিঅ' বনোৱা থাকি যায়গৈ। আকৌ ইউটিউবতো এটা শ্বৰ্ট ভিডিঅ' দিওঁ, কিন্তু কালি মানুহজনে ক'লে যে তুমি ফেচবুকৰ লগতে ইউটিউবতো অকণমান ধ্যান দিব লাগিছিলে। কথাটো নোহোৱা নহয়, মই ডেইলি ভিডিঅ' দিব নোৱাৰিলেও মই এটলিষ্ট এদিনটো মই এটা ব্লগ দিব পাৰোঁ, মানে দীঘল ব্লগ। ভাবিছোৱে আজিৰ পৰা মই দিমেই মানে। আচল এতিয়া পইণ্টটোলৈ আহোঁ যে আপোনালোকে মোৰ এই লং ভিডিঅ'বোৰ কেলৈ চাব? কিবা এটাতো পাব লাগিব, তেতিয়াহে চাব। মেইন কথা হ'ল যে মই মোৰ এই লং ভিডিঅ'বোৰত যি কৰোঁ চব মই দেখুৱাম। মিনছ মই যদি আজি শুনক গালিও দিলোঁ, সেইটোও আপোনালোকৰ বন্দী হ'ব ভিডিঅ'ত। যদি মই কিবা এটা কৰি থাকোঁতে ভিডিঅ'টো কৰিলোঁ, তাতে যদি কোনোবা এটা ওপৰতে মাতেহি, সেইটোও মই তেনেকেই দি দিম, মানে মানে চব নেচাৰেল। ইয়াত মানে কোনো কৃত্ৰিমভাৱে মই একো কৰি মেলি হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল, সেইবিলাক মানে মই নকওঁ। যি হয় মই একদম দেখুৱাম। আৰু আজি বোলে মোৰ ঘৰটো বেয়া হৈ আছে, মই আকৌ ভিডিঅ' বনাবলৈ ঘৰ ভাল নকৰোঁ। যেনেকৈ আছে মই তেনেকেই দেখুৱাম। এইটোৱেই মই বুলি কৈছোঁ। আচলতে মই এনেকেই ভিডিঅ' বনাম। আৰু কি ক'ম, এইটো গেটআপত দেখিছে, মানে মই ভিডিঅ' বনাই আছিলোঁ, কমেডি ভিডিঅ'। আৰু এটা কথা কৈ দিওঁ, মই মোৰ পৰিচয়টো দিয়াই নাই আপোনালোকক এতিয়ালৈকে। যদি মোৰ চেহেৰাটো আপোনালোকে নতুনকৈ দেখিছে, তেতিয়াহ'লে মই আপোনালোকক কৈ দিওঁ যে নমস্কাৰ, মোৰ নাম স্বপ্নালী দুৱৰা। মই ফেচবুকত কমেডি ভিডিঅ' বনাওঁ। আজি 2 বছৰ ধৰি মই ফেচবুকত কমেডি ভিডিঅ' বনাই আছোঁ। কিন্তু যদি মোৰ চেহেৰাটো আপোনালোকে নতুনকৈ দেখিছে, তেতিয়াহ'লে এইখিনি কথা মই আপোনালোকক ক'লোঁ। যদি মোৰ আপোনালোকে চেহেৰাটো আগতে দেখিছে, তেতিয়াহ'লে মোৰ চেনেলটো কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। মই এনেকেই ভিডিঅ' বনাম। মই ইয়াতে কোনো কৃত্ৰিমতা নাসানো দেই। মোক বাৰু 60 বছৰীয়া বুঢ়ীজনী নিচিনা লগা নাই নে? লাগিলেও লাগক আৰু। মানে আৰু এটা ভিডিঅ' ক্ৰিয়েট কৰিম, নহ'লে এই চাদৰ মেখেলাযোৰ পিন্ধাৰ একো লাভেই নহ'ব, গম পায়নে? মানে এবাৰ চাদৰ মেখেলাযোৰ পিন্ধাৰ পিছত 2-3টা ভিডিঅ' নবনালে, খুলি থৈ দিলে, এই চাদৰ মেখেলাযোৰ পিন্ধা সাৰ্থক যেনেই নালাগে। কাৰণ পিন্ধিবলৈ বৰ অশান্তি পাওঁ। কাপোৰ কানি বেলেগ পিন্ধি থকা কাপোৰ কানি খুলি চাদৰ মেখেলা পিন্ধি আকৌ সুলুকাই থৈ দিয়া, মোৰ কাৰণে বৰ এলাহৰ কাম। বাকী চব কাম কৰিব পাৰোঁ, মোৰ এইটো পিন্ধি থাকি ভাল পাওঁ। এইটো নহয় যে পিন্ধি বেয়া পাওঁ, পিন্ধি ভাল পাওঁ, কিন্তু পিন্ধা সময়কণত বৰ বেয়া পাওঁ। আৰু খোলা সময়কণো মানে মই কৈছোঁ নহয়, বৰ তিতাকুটি লাগে আৰু। কিন্তু উপায় নাই, ভিডিঅ' বনাই আৰু যেতিয়া পিন্ধিব লাগিবই। আৰু যে এনেকৈ মাৰি আছোঁ যে বৈদ্য পানী লগা হৈ আছে। আজি 3 দিন ধৰি পানী লগাটো জ্বৰ হও হৈ আছে, কিন্তু হোৱা নাই। গম নাপাওঁ ভিতৰত সোমাই আছে, এনেকুৱা গা দুৰ্বল কৰি ৰাখিছে। কিন্তু উপায় নাই, ভিডিঅ' বনাবই লাগিব। সেইকাৰণে ভিডিঅ' বনাইছোঁ। আৰু কি কওঁ, আৰু আজিলৈ ইমানতে সামৰিছোঁ। আকৌ দিবলৈ চেষ্টা কৰিম ভিডিঅ', যিমান পাৰোঁ সিমান সোনকালে। কিন্তু মোৰ এই পেকনিবোৰ যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ আহিম দেই, বাই।